হেল্ল' এভৰিৱান, আজি আমি শিকিম তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, যিটো ৰিয়েকশ্যনৰ পৰা প্ৰত্যেক বছৰেই মেট্ৰিক পৰীক্ষাত বা ক্লাছ 10ৰ ফাইনেল এক্সামেই হওক বা ইউনিট টেষ্টেই হওক বা হাফ ইয়াৰলি এক্সামেই হওক, ঠিক আছে, প্ৰত্যেকটো এক্সামতেই MCQ হিচাপে কুৱেশ্যন আহে বা শ্বৰ্ট কুৱেশ্যন হিচাপেও এটা প্ৰশ্ন আহে। গতিকে ভিডিঅ'টো তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা। বিক্ৰিয়াটোৰ নাম হ'ল আমাৰ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। কি কৈছে? অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এই নামটোৰ পৰাই ইয়াৰ এনচাৰটো ক'বলৈ আমি যত্ন কৰিম। নামটো কি চোৱা, অপহৰণ। অপহৰণ মানে আমি অসমীয়াত কি বুজো বা এনেই আমি কি বুজো যে কিডনাপ কৰা বা হৰণ কৰা, ঠিক আছে। যেনেকুৱাকৈ কি কৰিছিল, ৰুক্মিণীক হৰণ কৰিছিল, ঠিক আছে, বা উষাক হৰণ কৰিছিল। মনত আছে না নাই? তোমালোকে অসমীয়াত পাইছা। ঠিক তেনেদৰে বিজ্ঞানতো আমাৰ কি কৰিব, এটা মৌলই আনটোক কি কৰিব, হৰণ কৰিব বা কিডনেপ কৰিব। এতিয়া কথা হ'ল, কিডনেপ কোনে কৰে? যাৰ শক্তি অলপ বেছি সিয়ে কিডনেপ কৰিব পাৰিব, হয় না নাই? এতিয়া মোতকৈ যদি এটা বডি বিল্ডাৰ এজন মানুহ আহি যদি মোক ধৰি লৈ যায়, মই একো ক'ব নোৱাৰিম। কিন্তু মোতকৈ ক্ষীণ এজন মানুহ যদি আহে আৰু সি যদি মোক কিডনেপ কৰিবলৈ আৰম্ভ কৰে বা মোক কিডনেপ কৰিব বিচাৰে, মই ঠাচকৈ এটা গালত থাপ্পৰ মাৰি দিম আৰু সি গুচি যাব। সি মোক কিডনেপ কৰিব নোৱাৰে। ঠিক তেনেদৰে এই ৰিয়েকশ্যনটোত কি হ'ব, যাৰ শক্তি বেছি, ঠিক আছে, সিয়ে আনটো পদাৰ্থক কিডনেপ কৰি ল'ব, হৰণ কৰি ল'ব, ঠিক আছে। এতিয়া ৰিয়েকশ্যনটোৰ আমি ব্যাখ্যা কেনেকৈ কৰিম? ডেফিনেশ্যনটোত কি কৈছে? যিবোৰ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতু তাৰ লৱণৰ পৰা প্ৰতিস্থাপিত কৰে বা অপহৰণ কৰে, তেনে বিক্ৰিয়াক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া তোমালোকে অপহৰণ বুলি বুজি পালা যে হৰণ কৰিব, ঠিক আছে, কিন্তু ইয়াত আৰু এটা আছে প্ৰতিস্থাপন। প্ৰতিস্থাপনটো তোমালোকে কেনেকৈ গম পাবা? যে ঠাইৰ কি কৰিব, সাল সলনি কৰিব। মই প্ৰথমতে ইয়াত আছিলোঁ আৰু এজন ব্যক্তি তাত আছিল, ঠিক আছে, অলপ পিছত কি কৰিব, তেওঁ ইয়াত আহিব, মই তাৰ ঠাইত যাম। ইয়াক আমি কি বুলি কওঁ? প্ৰতিস্থাপন বুলি কওঁ বা ঠাইৰ সাল সলনি বুলি কওঁ। যদি মৌলবোৰৰ কি হয়, ঠাইৰ সাল সলনি হয় এটা বিক্ৰিয়াত, তেনেহ'লে সেই বিক্ৰিয়াকো আমি কি বুলি ক'ব পাৰোঁ, যে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। মুঠতে তোমালোকে মনত ৰাখিবা, যদি ঠাইৰ সাল সলনি হয় তেতিয়া তাক আমি কি বুলি ক'ম? অপহৰণ বিক্ৰিয়া বুলি ক'ম, ঠিক আছে। এতিয়া আমি এটা এক্সাম্পল ল'ম, এক্সাম্পল ল'লে ভালদৰে বুজি পাম, ঠিক আছে। মই কি এক্সাম্পল ল'ম? ছাপ'জ মই লৈছোঁ আইৰণ প্লাছ কপাৰ ছালফেট উৎপন্ন কৰিছে আমাৰ আইৰণ ছালফেট প্লাছ কপাৰ। এই ৰিয়েকশ্যনটো হ'ল, চোৱা তোমালোকে, ইয়াত আইৰণ অকলেই আছে, কিন্তু যেতিয়া বিক্ৰিয়াটো সংঘটিত হৈছে, আইৰণৰ লগত কোনে আহিছে? ছালফেট আহিছে। ছালফেট কাৰ লগত আছিল? আমাৰ কপাৰৰ লগত আছিল। কি কৰিছে? এই আইৰণে ইয়াত গৈছে, যিহেতু আইৰণ বেছি সক্ৰিয় বা আইৰণৰ শক্তিটো অলপ বেছি, গতিকে আইৰণে কি কৰিছে, এই কপাৰৰ ঠাইলৈ গৈছে আৰু কপাৰক কি কৈছে, যে তই ইয়াৰ পৰা গুচি যা, ঠিক আছে। এতিয়া চোৱা, আইৰণে যেতিয়া ইয়াত আহিছে তেতিয়া আমাৰ কি উৎপন্ন হৈছে? আইৰণ ছালফেট। আৰু ইয়াৰ পৰা কপাৰটো কি কৰিছে? অপসাৰিত কৰিছে বা ইয়াৰ ঠাইৰ পৰা কি কৰিছে? গুচাই দিছে। গতিকে এই ৰিয়েকশ্যনটো হৈ গ'ল। গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ? যে অপহৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকে এইটো এনেদৰেও তোমালোকে ক'ব পাৰিবা। কেনেকৈ ক'ব পাৰিবা? চোৱা, আইৰণ প্ৰথমতে অকলে আছিল, আইৰণে কাৰ ঠাইত গৈছে? যে কপাৰৰ ঠাইত গৈছে, ঠিক আছে। চোৱা, ছালফেটৰ লগত কোনে আছিল? কপাৰ আছিল, কিন্তু ইয়াত আছে নেকি? নাই। ইয়াত কোনে আছে? আইৰণ আছে, ঠিক আছে। কিন্তু ইয়াত আগত প্ৰথমতে আমাৰ কি আছিল? আইৰণ আছিল, কিন্তু এতিয়া অকলশৰীয়াকৈ কোনে আছে? কপাৰে আছে। গতিকে ইহঁতৰ ঠাইৰ কি হৈছে? সাল সলনি হৈছে। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? যে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কওঁ। এতিয়া আমি কেইটামান এক্সাম্পল ল'ম আৰু MCQ কৰিবলৈ চেষ্টা কৰিম, যিবিলাক পৰীক্ষাত সঘনাই আহিয়ে থাকে, ঠিক আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। এটা আমি এতিয়া উদাহৰণ ল'ম আৰু তাৰ পৰা আমি MCQ কেইটা সলভ কৰিবলৈ চেষ্টা কৰিম। মই ল'লোঁ
সাপোজ কুৱেশ্যনটোত আহিছে জিংক প্লাছ কপাৰ সালফেট উৎপন্ন হৈছে জিংক সালফেট প্লাছ কপাৰ, এইটো আমাৰ উৎপন্ন হৈছে। আৰু কৈছে বিক্ৰিয়াটো কেনে ধৰণৰ বিক্ৰিয়া। অপশন এ দিছে দ্বি অপহরণ, অপশন বি দিছে সংযোজন, অপশন সি দিছে বিয়োজন, অপশন ডি দিছে অপহরণ। কেনেকুৱা ধৰণৰ বিক্ৰিয়া হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া চোৱা বিক্ৰিয়াটোলৈ মন কৰা, প্ৰথমতে জিংকটো অকলে আছিল আৰু ইয়াত আছে আমাৰ কি কপাৰ সালফেট, কিন্তু আমি দেখা পালো কি বিক্ৰিয়াটো হোৱাৰ পিছত জিংকৰ লগত কোনা আহিছে এই সালফেটটো আহিছে আৰু কপাৰটো ওলাই গৈছে। আমি সকলোৱে জানো এই জিংকটো কপাৰতকৈ বেছি সক্ৰিয়, যেহেতু জিংকটো কপাৰতকৈ বেছি সক্ৰিয় গতিকে কি কৰিব জিংকে এই কপাৰৰ ঠাইত যাব আৰু কপাৰক তাৰ ঠাইৰ পৰা গুচাই দিছে। যদি এনেকুৱা হয় তেনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া বুলি কওঁ বা ঠাইৰ সাল সলনি হৈছে। চোৱা ইয়াত জিংক অকলে আছিল, ইয়াত কপাৰ অকলে আছিল, ইয়াত কপাৰ সালফেটৰ লগত আছিল, ইয়াত জিংক সালফেটৰ লগত আছে, গতিকে ইয়াত কি হৈছে আমাৰ ঠাইৰ সাল সলনি হৈছে। গতিকে আমি কি ক'ব পাৰোঁ এইটো এটা আমাৰ অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া আমি অপশ্যনলৈ আগবাঢ়িম। অপশ্যন ডিত আছে আমাৰ অপহৰণ, গতিকে এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ। আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টোৰ যিটো টপিক আছে অপহৰণ বিক্ৰিয়া সেইটো বুজি পাইছা। এনেকুৱা ধৰণৰ কনচেপচুৱেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা।